আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। এয়া খানা চানা বনাই মেলি ৰেডি হ'লোঁ। খানা মানে কি, আজি আলু পৰঠা বনালোঁ আৰু মইনো কেনেদৰে আলুৰ পৰঠা বনাইছোঁ আপোনালোকক দেখুৱাম। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া মই আলু কাটি ল'লোঁ আৰু পিঁয়াজ এটা কাটি ল'লোঁ। এয়া আলু বইল কৰিলোঁ, মই 3টামান হুইচেল দিলোঁ আৰু সেই আলুখিনি অলপ পিটিকি ল'ম আৰু আলু পিটিকা লিখীয়া। তাৰপিছত মিঠাতেল দিলোঁ। মই আলুখিনি অলপ ভাজি ল'ম। এয়া আটা দি বনাম আলু পৰঠা, কেলৈ ময়দা বস্তুটো খোৱাটো বৰ ভাল নহয়, সেইকাৰণে মানে আটা দিয়ে বনাওঁ, যি বনাওঁ। এয়া পিঁয়াজ দিলোঁ, মই চপাৰত কাটি লৈছিলোঁ, মই মিডিয়াম চাইজৰ পিঁয়াজ। জলকীয়া দিছিলোঁ, তাৰপিছত নিমখ দিছোঁ। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে ভাজিম আৰু এয়া প্ৰায় ৰঙা হৈছে। তাৰপিছত আলুখিনি মই দিলোঁ। আলুখিনি অলপ পিটিকা কৰি ল'লোঁ আৰু তেতিয়া ভাজিবলৈ ভাল হয়। সেয়া ভালদৰে মই আলুখিনি ভাজিম, ঢাকনা নলগোৱাকৈ আৰু পূৰা তেল ফুটি ওলাই আহিব দিম। আলুখিনি ভাজি মানে অকণমান জলকীয়া গুড়ি দিছোঁ মই মাত্ৰে, আৰু আধা চামুচমান হ'ব, সৰু চামুচে, কেলৈ আমাৰ ঘৰত জ্বলাটো অকণমান খোৱা হয়। আৰু এইখিনি পূৰা ভাজি লৈছোঁ, মই ভালকৈ অলপ পিটিকা কৰি দিছোঁ চামুচেৰে। নিচিনা ভাজি আহিছে, এনেকৈ লৰাই আছোঁ মই। আলুটো ভাজি ল'লে খাই ভাল লাগে। কিছুমানে আলুটো এনেকৈ কচৰি লিখে বনাই আলু পৰঠা, কিন্তু মই যেনেদৰে বনাওঁ সেইটো ষ্টাইল দিম। আৰু মোক অলপ শাহু মায়েও হেল্প কৰি দিছে। এই আলুখিনি প্ৰায় ভজা হৈ গৈছে। তাৰপিছত মই ধনিয়া পাত দিম। ভালদৰে লৰাই মেলি মিলাই লৈছোঁ, ভাজি লৈছোঁ। আৰু যিমান ভাজিম আলুখিনি সিমান ভাল হয়। মোৰ প্ৰায় ৰঙা হৈ গ'ল আলু ভাজি। এইফালে আটা গোলা হৈছে। এয়া শাহু মায়ে অকণমান হেল্প কৰি দিছে। এইটো একচুৱেলি ৰেচিপিটো হৈছে শাহু মাৰ পৰা মই শিকিছোঁ। এটা গোলা ডাঙৰ লৈ, এটা গোলা সৰু লৈ আটাৰ গোলা, আৰু আমি সৰু সৰুকৈ বনাইছোঁ। এটা ডাঙৰ বনোৱা হৈছে, এটা সৰু গোলা কৰা হৈছে। এই ডাঙৰ গোলাটোত আলু দি দিব, আলু দিয়া হৈছে। ভালকৈ চামুচে অলপ টেপ কৰি দিম আৰু তেতিয়া আলুটো আটাৰ লগত লাগি ধৰে। সৰু ৰুটিখন দি দিলোঁ। তাৰপিছত এনেকৈ পাক খাই মানে পকোৱা চিষ্টেমত মানে টেপ কৰি দিব লাগে, আৰু তেতিয়া বস্তুটো ওলাই নাহে। বনাওঁতে কোনোবা সময়ত মানে অকণমান হেৰি হৈ যায়, কিন্তু মানে পূৰা ফাটি ওলাই নাহে। আৰু তেনেকৈ এটা গোলা বেলা হৈছে। এটা ডাঙৰকৈ বেলা আছে, এটা গোলা সৰু লোৱা আছে, এইটো সৰুকৈ বেলা হ'ব। এনেকৈ বনাই চাব, বহুত ভাল লাগে। এনেকৈ কচুৰি লিখা বনালে বেলিলে আৰু আলুটো ওলাই যায়, কিন্তু এনেকৈ ওলাই দিয়াৰ চান্স নাথাকে, আলুটো ভিতৰতে থাকে। মানে আমাৰ ঘৰত আলু পৰঠা আমি এনেকৈ বনাই খাওঁ। তেনেকৈ আলু দি আলুখিনি অলপ চামুচে বহলাই দিয়া হ'ল। তাৰপিছত সৰু আটাৰ গোলাটো দিয়া হ'ল, যোনটো ৰুটিটো। তাৰপিছত এনেকৈ দিছেনে পাক খুৱাই হেঁচা মাৰি দিয়া লিখীয়া হৈছে। আলু পৰঠা হৈ গ'ল। এখন আমাৰ কাৰণে শুকান ৰুটি বনোৱা হ'ব। এয়া আলু পৰঠা বনাবৰ কাৰণে পেনখন গৰম কৰিলোঁ। অলপ লৰাই দিছোঁ, বহুত সাৱধানে। আলু পৰঠা অকণমান বনাওঁতে টাইম লাগে। ৰুটিটো যদি বনাওঁতে অকণমান সেকোঁতে টাইম নালাগে, আলু পৰঠাটো অকণমান সেকোঁতে টাইম লাগে। আৰু ভালকৈ সিজি গ'লে ভাল লাগে, এতিয়া কেঁচা ভাৱটো নাথাকে। তাৰপিছত মই তেল দিম, এখন চামুচে মই হেঁচা মাৰি দিছোঁ মূৰকেইটা, মানে ৰাউণ্ডকেইটা সিজি আহিব। সেইটো বস্তু ডাঠ হৈ থাকে। তাৰপিছত তেল দিয়া হৈছে, তেল দিহে লৰাই দিছোঁ। তেনেকৈ প্ৰায় ৰঙা হৈ আহিছে। আৰু
তেনেকৈ এখন এখনকৈ থৈ গৈছোঁ, কিন্তু আমি 3টা মানুহে বৰ বেছি বনোৱা নাই। নেক্সট আলু পৰঠা বনোৱা হৈছে আৰু পাতলাকৈ বনোৱা আছে। মোৰ সৰু আব্বাই বৰ ডাঠ ভাল নাপায় আলু পৰঠা, একদম পাতল চফ্ট হ'ব লাগে আৰু সৰু সৰু হ'ব লাগে, বৰ বেছি সৰুও নহয় আৰু ভিডিঅ'টোত অকণ সৰু সৰু দেখাইছে আৰু এনেকৈ সেকি লৈছোঁ ভালদৰে। তাৰপিছত ৰিফাইন তেল দিয়া হৈছে, আহিছেনে ৰেখাই আহিছিলে, কিন্তু আলুটো তেনেকৈ ৰেখাই যায়, এনেকৈ আলুটো ওলাই নাহে আৰু এয়া আলু পৰঠা তেনেকৈ এইদৰে বনাই আছোঁ। তাৰপিছত নেক্সট আলু পৰঠা দিলোঁ, তেনেকৈ এখন এখনকৈ বনাই গৈ আছোঁ। আৰু তাৰ লগত নলকচু চাটনি, আপোনালোকে খাইছেনে ক'বচোন। নলকচু চাটনি মই সেইটো ৰেচিপি নাই দিয়া, সেয়া বনাইছিলোঁ, সেইটো ভিডিঅ' কৰিব নহ'লে আৰু সেয়া আলু পৰঠাৰ লগত খাইছোঁ। আমি আলু পৰঠা ৰাতি খাইছিলোঁ, কিন্তু ভিডিঅ'টো যাব দিনত, কিন্তু ৰাতি বনাই মেলি আকৌ এডিট কৰিবলৈ আৰু মন নাযায় আৰু এডিট কৰি দিবলৈ আৰু এয়া চাওকচোন মোৰ আলু পৰঠা হৈ গ'ল। কেনেকুৱা হৈছে ক'ব ৰেচিপিটো। এয়া আলু পৰঠা আৰু নলকচু চাটনি। যদি মোৰ ৰেচিপিটো ভাল পাইছে প্লিজ কমেণ্টৰ জৰিয়তে জনাব, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ নেক্সট